Welcome to the leading site news. Anti-drugs and road safety awareness program at Diphu Government College. Diphu Government College took a strong stand against substance abuse today at the college hosted at the campus-wide anti-drugs awareness program. The program held in the college auditorium brought together students, faculty, and invited speakers to tackle the growing concern of drugs abuse among youth in Karbi Anglong, Assam. The event opened with a welcome address by the principal, Mozam Hossein Borbuya, who emphasized the awareness and education are the first line of defense. He urged students to be proactive in looking out of peers and to reject peer pressure. Drugs don't just destroy individuals, they break families, communities, and futures. Your college years should be about building your mind, not losing it to addiction. A resource officer, Arianak Saikia, DC of East Karbi Anglong, the local police department gave a session on the legal consequence of drugs possessions and trafficking under the NDPS Act. He also explained how students can identify early signs of substance abuse and where to seek help confidently. NCC volunteers in the college counseling cell also set up information boards outside, distributing pamphlets and helpline numbers and details about free counseling service available on campus. The program concluded with the students taking a pledge to keep their campus drug-free and spread awareness in their villages and neighborhoods. Organizers say this is the first in a series of outreach initiatives planned for the semester. Narson Terang report, the leading site news. ড্ৰাগ এবিউজ ড্ৰাগ এৱেৰনেছৰ ওপৰত লগতে আমাৰ ৰোড ছেফটিৰ ওপৰত আলোচনা কৰা হ'ল আৰু তেওঁলোকৰ পৰাও নিজৰ যি প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰা হ'ল, উত্তৰ দিয়া হ'ল আৰু কিবা যদি ডাউট আছে সেইবিলাকো আঁতৰাবলৈ চেষ্টা কৰা হ'ল আৰু তাৰপিছত আমি আমাৰ যিটো অফিচিয়েল বিষয়ববীয়াসকলৰ লগত যিখন আমাৰ পৰ্যালোচনা বৈঠক হয় সেইখন আমাৰ ইয়াতে অনুষ্ঠিত কৰা হ'ল। ছাৰ কিবা ইয়াত কাৰ্বি আংলং এইটো এক্সিডেণ্ট কেছ পৰা কিমান আছে বুলি আমাৰ প্ৰতি মাহতে আমি এনালাইচিছ কৰি থাকোঁ, যেনেকৈ যোৱা মাহত আমাৰ এই মাহত আমাৰ 3টা ফেটেলিটি হৈছে আৰু সেই আজিও আমাৰ যিখন ৰোড ছেফটি মিটিং হৈছিল তাতে আমি সেই কেছকেইটা কিহৰ কাৰণে এক্সিডেণ্ট হৈছে, কিহৰ কাৰণে ফেটেলিটি হৈছে, কিহৰ কাৰণে মৃত্যু হৈছে এইবিলাকৰ ওপৰত পৰ্যালোচনা কৰা হৈছে। আপোনালোকে জানে আমি কেইদিনমান আগতেও যিকেইটা ছাইট এক্সিডেণ্ট হৈছিল তাতে মই আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগত একেলগে আমি সেই জাগাকেইটা ভিজিটো কৰিছিলোঁ, ঠাইখিনি আমি পৰিদৰ্শন কৰিলোঁ আৰু তাতে আমি কিছুমান ডাইৰেকশ্যন আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া গৈছিলে সেইখিনি আজি আমি মিটিঙত আমি পৰ্যালোচনা কৰিলোঁ যে সেইখিনি গোটেইখিনি ডাইৰেকশ্যন ইমপ্লিমেণ্ট কৰা হৈছেনে হোৱা নাই, কি কৰিবলৈ বাকী আছে। ছাৰ লাষ্ট 1 year মানটো কিমান হ'ব এইটো ডেথ ৰেট? ডেথ ৰেটটো পোৱাটো বহুতকেইটা ফেক্টৰ আছে, কিন্তু আমি প্ৰতি মাহতে আমি কিছুমান আমি মাহ হিচাপে কৰোঁ যে এই মাহৰ লগত যোৱা বছৰৰ একে সময়তে কেনেকুৱা সংখ্যাটো কিমান আছিলে আৰু এইবাৰ আমাৰ দেখিছোঁ যে আমাৰ সংখ্যাটো কমিছে কিন্তু সেইটো এটা ডাইনামিক নাম্বাৰ এটা সলনি হৈ থাকে। আমি সেইকাৰণে চেষ্টা কৰোঁ যাতে সংখ্যাটো কমাই আনিবলৈ আমি যিমান পাৰোঁ সেইটোৱে চেষ্টা কৰি আছোঁ। ডিফু কলেজত যি দুটা লোৱা হৈছে সেই বিষয়ে আপুনি কি ক'ব বিচাৰে? একচুৱেলি ডিফু গভট কলেজত এনেকুৱা আমি হেৰিবিলাক প্ৰগ্ৰামবিলাক এভৰি ইয়াৰ লৈ থাকোঁ। এণ্ড আজিৰ যোনটো প্ৰগ্ৰাম স্পেচিয়েলি আমি এইটো গভৰ্ণমেণ্ট অফ আসামৰ পৰা ইনষ্ট্ৰাকশ্যন পাইছোঁ এটা এণ্টি ড্ৰাগছ কেম্পেইন ইমিডিয়েটলি কৰিব লাগে, লাইক লাষ্ট টাইম আমি এবাৰো আগত কৰিছোঁ। এণ্ড একচুৱেলি ইট ইজ এ ফ্লেগশ্বিপ প্ৰগ্ৰাম যোনটো আপোনাৰ নেশামুক্তি অভিযান তাৰ আণ্ডাৰত ইট ইজ ফ্লেগশ্বিপ প্ৰগ্ৰাম অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তো সেইটো কাৰণে আমি এইটো ভালকৈ আজি পাতিছোঁ। তাত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শইকীয়া ছাৰ আহিছে, তাতে আমাৰ SSP কাৰ্বি আংলং আহিছে আৰু ডিফাৰেণ্ট ডিগনিটৰিজ যেনেকুৱা হেড অফ দি ডিপাৰ্টমেণ্টছ লাইক ছ'চিয়েল ৱেলফেয়াৰৰ পৰা আহিছে, যেনেকুৱা আপোনাৰ PWD ৰোডছ তাৰ চুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আহিছে, GTO আহিছে। তো বেক টু বেক আজি আমি দুটা প্ৰগ্ৰাম পাতিছোঁ। এটা হ'ল আপোনাৰ ফাৰ্ষ্ট হাফত এইটো এণ্টি ড্ৰাগছ কেম্পেইন আৰু ছেকেণ্ড হাফত আমি পাতিছোঁ ৰোড ছেফটি মেজাৰ্ছ। সেইখিনি
এই প্ৰগ্ৰামকেইটা যে আমি যে এনেকৈ কৰি আছোঁ হয় সেই তাৰ আমি কিবা ৰিজাল্ট দেখা পোৱা যায় জানো? Definitely, definitely it will have long pending impact on society. কিয়নো আমাৰ ডিফু কলেজত 5,000 প্লাছ ষ্টুডেণ্টছ দে আৰ ভেৰি য়াং, গতিকে বহুতে হয়তো নাজানে, এৱেৰনেছটো লাগিব আৰু এইটো এটা বস্তু আন এটাৰ লগত ৰিলেটেড। সেইকাৰণে আমি বেক টু বেক দুটা প্ৰগ্ৰাম ৰাখিছোঁ। ড্ৰাগছটো বা এনি কাইণ্ড অফ ছাবষ্টেঞ্চ এবিউজ সেইটো কাৰণে বহুত ৰোড এক্সিডেণ্টো হয়। চ' দিজ আৰ ৰিলেটেড। সেইকাৰণে এৱেৰনেছটো মাষ্ট। অনলি দিছ ইজ দ্য বেষ্ট অপশ্যন to make youngsters aware about the meanings. Once they are aware, definitely it will have an impact on society. And I am particularly thankful to district administration, especially our district team. Our বিভিন্ন committee আছে, medical committee. They বহুত initiative লৈছে. Day in and out they have worked on the program to. আপোনালোকে দেখা পাইছে ভালকৈ হৈছে। Thank you. হয়, যিহেতু আমাৰ ডিফু গভ কলেজত বহুতখিনি ছাত্ৰ ছাত্ৰী আছে, আপুনি প্ৰায় ক'লে 5,000মান আছে। আজি যিহেতু দেখা গৈছে এই ৰুমটোত সিমানটো হয়তো জোৰাব পৰা নাই। সেই আগন্তুক দিনত মানে এটা লাৰ্জ স্কেলত গোটেইখিনি যিহেতু আমাৰ এই ভৱিষ্য এইখিনিয়ে হয়, ষ্টুডেণ্টখিনিয়েতো ভৱিষ্য হ'ব, সেই লাৰ্জ স্কেলত সেইটো কিবা কৰিম বুলি আপুনি ভাবিছে? ডেফিনেটলি। একচুৱেলি আৰু এটা বস্তু মই ছাইড বাই ছাইড ৰাইজক অৱগত কৰিব খুজিছোঁ। আমাৰ কলেজখনত আফটাৰ 64 ইয়াৰ্ছ আমাৰ মানে অডিটৰিয়াম, কলেজ অডিটৰিয়ামটো আমাৰ অনাৰেবল CEM ডক্টৰ তুলিৰাম ৰহন ছাৰে ৰিন'ভেট কৰাই দি আছে। আৰু এইটো মানে একদম মডাৰ্ণ স্কেলত কৰি আছে। এইটো হৈ গ'লে আমাৰ ভাল হ'ব। দেন ইট ইজ হেভ মোৰ দেন 1000 কেপাচিটি, ইট কেন একমডেট। গতিকে তেতিয়া ফিউচাৰ প্ৰগ্ৰামবোৰ যথেষ্ট হেৰি হ'ব, তাৰ ইম্পেক্ট থাকিব। বিচাইডছ আমাৰ কলেজ অথৰিটিৰ ফালৰ পৰা আমি কনফাৰেঞ্চ হল এটা আগত যোনটো G17 ৰুম নাম্বাৰ আছিল তাতে কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছে। এইটো হৈ গ'লে আমাৰ যথেষ্ট চেমিনাৰ তেনেকুৱা ওৱান ডে এৰি ৱৰ্কশ্বপ এইবোৰ কৰিবৰ কাৰণে সুবিধা হ'ব। কিন্তু এই প্ৰব্লেমখিনি থাকিব অনলি ফৰ কাপল অফ মান্থছ। আফটাৰ দ্যাট উইল বি ইন গুড পজিশ্যন। থেংক ইউ।